চাবুৱাৰ কাব্যানুৰাগী কাব্য লেখিকা কংকনা শইকীয়াৰ কথাৰে তুমি নাৰী। তুমি নাৰী, যৌনতা তোমাৰ প্ৰতি অংগে অংগে, তোমাৰ শৰীৰৰ ভাঁজবোৰত কোনোবা কাপুৰুষৰ লোলুপ দৃষ্টি, তোমাৰ চকুৰ কৰুণ মিনতি, ডিঙি ফাটি যোৱা চিঞৰ, চাবলৈ বুজিবলৈ কাপুৰুষৰ হৃদয় ক'ত। পিছৰ পৰ্যায় ইণ্টাৰনেট পৰ্ণ চাইট। সমাজত তুমি কলংকিনী, তুমি বেশ্যা। স্বামীৰ শোৱাপাতিত তুমি স্বীকৃতিপ্ৰাপ্ত অভিসাৰিণী। তোমাৰ ইচ্ছাৰ জানো মূল্য আছে? প্ৰতি মাহে তুমি ৰজস্বলা, তেতিয়া তুমি নিৰ্বাসিতা। অথচ শক্তিৰ ৰজস্বলাত যে ভক্তগণ আত্মবিভোৰ। তুমি নাৰী, তোমাৰ দেহৰ নগ্নতাত কোনোবা আৰ্টিষ্টে সন্মান বুটলে। মন্দিৰ দেৱালয়ত তোমাৰ দেহৰ প্ৰতিটো ভাঁজে ভাঁজে কোনো খনিকৰৰ হাতত প্ৰাণ পায়। কিন্তু তুমি পতিতা। সন্মান বুটলা আৰ্টিষ্টে ঘূৰিকে নাচায়, পঢ়িব নোখোজে তোমাৰ দুচকুৰ ভাষা। তুমি যে তেওঁৰ চকুতো বেশ্যা। দেৱীৰ আৰাধনাত পিছে সমাজত্ৰাও নাৰী হেনো দেৱীৰেই ৰূপ। চিন্তাধাৰা ভাল পোৱা সমাজ এক প্ৰশ্নবোধক চিন।